এটা হাতত যেনেকৈ আমাৰ 5টা আঙুলি তেনেকৈ আমাৰ অসমতো সেই 5টা শ্ৰেণীয়ে য'তে ত'তে বিহুবিলাক পাতি আছে। প্ৰথমটো শ্ৰেণীত আছে নাপাতিলে নহয়, পাতিব লাগে। চ'ত আহিল, চ'ত গ'ল, বহাগ সোমাব, বছ বিহু পাতিব লাগে। কোনো লক্ষ্য নাই, কোনো উদ্দেশ্য নাই আৰু বেলেগ একো নাই, এনেই পাতে তাৰমানে। কোনোবাই হয়তো ক'ব এনেইতো বিহু পাতিব লাগে, কিন্তু মই ভাবোঁ এই যে হেমেন দাসে যিকেইটা কথা কৈছিল, ভূপেন হাজৰিকাৰ প্ৰসংগত যিকেইটা কথা কৈছিল, অসমীয়া মানুহে কিন্তু এনেই বিহু নাপাতিছিলে, এনেই বিহু পতা নাছিল। আহঁতৰ তলতেই হওক, পথাৰৰ মাজতেই হওক বা পৰৱৰ্তী সময়ত মৎস্যলৈ অনাৰ পিছতেই হওক, কিবা এটা আছিল তাত। কিন্তু আমাৰ এতিয়া বহুতেই সেই কথাটো পাহৰি যায়। পাতিব লাগে কাৰণেই বিহু পাতে, এটা চাম সেই চাম। দ্বিতীয় এটা চাম আছে, সেই চামটো এই প্ৰথম চামটোতকৈ আৰু বেলেগ। তেওঁলোকে এইকাৰণেই বিহু পাতে, প্ৰতিযোগিতা কৰি পেলাই বিহু পাতে। বিষয় বা ল'বৰ কাৰণে খোৱা কামোৰা লাগে, কাজিয়া লাগে, কোনোবা সভাপতি হ'ব নোৱাৰিলে, কোনোবা সম্পাদক হ'ব নোৱাৰিলে, বছ লগত তাৰ পৰা ফালৰি কাটি গ'ল, গৈ পেলাই ওচৰতে আৰু এখন কমিটি গঠন কৰিলে। গঠন কৰি সেইখনে যদি জুবিন গাৰ্গক মাতিছিলে, সেইখনে পাপনক মাতিব। তেওঁ যদি প্ৰিয়ংকা ভৰালীক মাতিছিলে, তেওঁলোকে জুবলিক মাতিব। বছ তেওঁলোকৰ সেইটোৱেই চিন্তা যে আমিও কোনো গুণে কম নহয়, পাতিমেই, দেখুৱাই দিম। এই যে সভাপতি সম্পাদক হোৱাৰ এটা বাসনা, সেই বাসনাটোৱেও একাংশক বিহু পাতিবলৈ বাধ্য কৰাইছে। সেই দ্বিতীয় চামটোত সেই মানুহখিনিৰ সোঁৱে বা আৰু এনেকুৱা একাংশ মানুহ থাকে, আপুনি চাব, যি ৰাজনৈতিকভাৱে জীৱনত কেতিয়াও মন্ত্ৰী হ'ব নোৱাৰিলে, বিধায়ক হ'ব নোৱাৰিলে, সাংসদ হ'ব নোৱাৰিলে জিলা পৰিষদৰ সভাপতি হ'ব, সেই তেনেকুৱা একাংশ মতলববাজী মানুহে কেনেকৈ সভাপতি, কেনেকৈ সম্পাদকৰ দায়িত্ব লৈ পেলাই এখন ডাঙৰ বিহু পাতিব পাৰি, তাৰ এটা চিন্তা কৰে। কিয় জানেনে? তেওঁ এটা নেতা হোৱাৰ বাসনা থাকি যায়, এটা আত্মতৃপ্তি লাগে তেওঁক, নেতা ভাৱৰ। শোভাযাত্ৰা হ'ব, খোল ডগৰ ঢোল সকলো পেঁপা বাজিব, আগত তেওঁ নমস্কাৰ দি লাইনত যাব পাৰে। মঞ্চত উঠিব, বেজ লগোৱা থাকিব, তেওঁ গামোচা পিন্ধিব, শৰাই ল'ব, জাপি পিন্ধিব, এটা আত্মতৃপ্তি। তাৰ বাহিৰে তেওঁ বেলেগ একো নাই, তেওঁ যোগ্যতাও বেলেগ একো নাই, তেওঁ অকল ধনৱান ব্যক্তি সেই অঞ্চলটোৰ, তেওঁ ধন আছে, বেলেগ একো নাই। সেইকাৰণে তেওঁ সেই সমিতিৰ সভাপতি হ'ব পাৰে, সম্পাদক হ'ব পাৰে, আৰু তেওঁ টকাৰ বলত বিহু পাতি দেখুৱাই দিয়ে ৰাইজক। সেই চাম মানুহ থাকে দ্বিতীয়টো চামত। আৰু এটা চাম থাকে, তেওঁলোক আৰু বেছি মতলববাজী মানুহ। তেওঁলোকৰ মতলব কি জানে? কেনেকৈ সন্মুখত কেইজনমান ভদ্ৰ মানুহক বিষয় বাবদ ৰাখি তেওঁলোকৰ কান্ধত বন্দুক থৈ পিছফালৰ পৰা তেওঁলোকে গুলি ফুটাব পাৰে, সেই চাম মতলববাজী মানুহ। তেওঁলোক সেই চামেই মানুহ যাৰ লক্ষ্য কেৱল টকা। এই যে বিহু পতাৰ নামত পইচা উঠাই, চান্দা লয়, কাৰোবাৰ ওচৰত সাহায্য গোটাই, বিহুখন নামতহে মূল লক্ষ্যটো কেনেকৈ বিহু পতাৰ নামত তেওঁলোকৰ পকেট গৰম কৰিব পাৰি, পইচা খোৱা বুলি আমি যিটো কওঁ, মৰা বুলি যিটো কওঁ, পইচা মাৰিব পাৰে, সেইটোৱেই তেওঁলোকৰ চিন্তা, বেলেগ উদ্দেশ্য একো নাই। আপুনি চাব, বহুতত দেখিব আপুনি সেই চাম মানুহে ভৰি থাকে। সেই সন্মুখত থকা ভদ্ৰলোক কেইজনে গমেই নাপালে যে তেওঁলোকৰ কান্ধত বন্দুক থৈ কোনোবাই পিছফালৰ পৰা শিকাৰ টিপিলে। কাৰণ আপুনি মই তেওঁক কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰোঁ, এখেত সভাপতি থকা বিহুখনত এনেকুৱা হ'বই নোৱাৰে, আপুনি মই ভাবিবই নোৱাৰোঁ, কিন্তু হয়, তেওঁক সন্মুখত লৈ পিছফালে থকা সেইকেইজন মতলববাজীয়ে তেনেকুৱা কাম কৰে। তেওঁলোক ইমান বেছি ভয়ংকৰ, তাৰ ওপৰত আৰু এটা তেওঁলোকৰ লক্ষ্য থাকে, নিশা কেনেকৈ সাংস্কৃতিক অনুষ্ঠান কৰাৰ নামত মদে ভাতে ভোজ ভাত খাই মাতলামি কৰিব পাৰি আৰু নাচিব পাৰি শিল্পী আনি পেলাই, বছ সেইটোতে তেওঁলোকৰ বিহু হৈ যায়, তাতকৈ বেলেগ একো নাথাকে। আপোনাৰ শক্তি সামৰ্থ্য আছে যদি আপুনি সেই 100 টকাটো দিব পাৰিব লাগিব, সেইখন হৃদয় আপোনাৰো থাকিব লাগিব। কিয়? জাতীয় স্বাৰ্থত। যদি আপুনি পইচা দিব নোৱাৰে, যদি আপুনি সেই 100 টকাটো দি সহায় কৰিব নোৱাৰে, আপুনি বেলেগ এটা কাম কৰিব পাৰে, যে শাৰীৰিক শ্ৰম লাগি ভাগি দিম, পইচা দিব নোৱাৰোঁ, কিবা সহায় লাগিলে ক'বা, আমি লাগি ভাগি দিম। এই যে এনেকুৱাকৈ কৰিছে এইখিনি কাম, এই যে বাঁহকেইডাল পুৰি এনেকৈ তেওঁলোকে বেৰিছে, ইয়াতো মানুহৰ কামৰো দৰকাৰ হয়, শ্ৰম লাগে। কোনোবাই পইচা দিব নোৱাৰিলেও সেই শ্ৰম অকণ কৰিব পাৰে। দ্বিতীয়টো সহায়, যদি আপুনি পইচাও দিব নোৱাৰে, শাৰীৰিক শ্ৰমো দিব নোৱাৰে, আপুনি 3 নম্বৰ এটা কাম কৰিব পাৰে। সেইটো কৰাত কোনো অসমীয়া মানুহৰ কেতিয়াও অসুবিধা নহয়, কষ্ট নহয়।
সেইটো হৈছে মেণ্টেল ছাপোৰ্ট, মানসিক সমৰ্থন, যে এষাৰি মাত্ৰ এষাৰি বাক্য, তোমালোকে বিহু পাতিছা, গম পাইছোঁ, কিবা সহায় লাগিলে ক'বা দেই, আমি আছোঁ। এই বাক্যশাৰীও এতিয়া অসমীয়া মানুহে নিদিয়ে, নকয়। কি মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ল'ৰাসকল, যুৱক কেইজন মৰিগাঁৱৰ সংস্কৃতি ৰক্ষাৰ ঠিকাদাৰ নেকি? কোনোবাই এওঁলোকক ঠিকা দিছে নেকি বিহু ৰক্ষা কৰিবলৈ? নাই দিয়া। জাতিৰ স্বাভিমানৰ স্বাৰ্থত তেওঁলোকে হয়তো ওলাই আহিছে, কিবা এটা কৰিবৰ কাৰণে, কিবা এটা দিবৰ কাৰণে। গতিকে এই তিনি ধৰণৰ সহযোগিতাও ৰাইজে আগবঢ়াই দিব লাগিব। যদি সেইখিনি কৰিব নোৱাৰে, আপুনি নৈতিকভাৱে আপোনাৰ হাত চাপৰি মৰাৰ অধিকাৰ নাই। বিহুৰ দিনাখন এই কথাকেইটাই ক'লোঁ। পুনৰ মই ধন্যবাদ জনাইছোঁ, হাৰ্দিক অভিনন্দন জনাইছোঁ, আৰু বিহুবলীয়া প্ৰত্যেকগৰাকী ৰাইজক, মোৰ জ্যেষ্ঠসকলক সেৱা জনাইছোঁ। মোৰ সমবয়সী আৰু মোৰ কনিষ্ঠসকলক মৰম যাচি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।